ইনষ্টাগ্ৰামৰ ৰিলছ বনোৱা জাগা চাগে এইফালে চাওক ৰিলছ বনাই আছে এনে অকণমান চাব আহিছিলোঁ যাব নোৱাৰে নেকি আল্টিমেট ভিউ আগফালে আছে ব্ৰহ্মপুত্ৰ নৈটো কৈছোঁ ন মানে ক'ব কাৰণে ভাষা নাই আৰু বাছ চাই থাকক হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ যেতিয়াৰ পৰা গ'প্ৰ'টো লৈছোঁ ডাইৰেক্ট মটৰ ব্লগতে আহি আছিলোঁ চ' আজি আহিছোঁ ডাইৰেক্ট ঘৰৰ পৰা আৰম্ভ কৰিছোঁ মটৰ ব্লগত নাই অহা ষ্টাৰ্টিং চ' আজি মই গৈছোঁ কামাখ্যা মন্দিৰৰ ওচৰত এটা ভিউ পইণ্ট আছে কিন্তু মই ভিউ পইণ্টত নাযাওঁ ভিউ পইণ্টৰ ওচৰতে এটা আল্টিমেট ঠাই আছে বোলে চ' ব'লকচোন যাওঁ কেনেকুৱা আল্টিমেট ঠাই চ' ব'লক এতিয়া মটৰ ব্লগত যাওঁ আৰু হেল্ল' 1 2 3 আহি গ'লোঁ মটৰ ব্লগত চ' এতিয়া যাব লাগে প্ৰথমতে ইয়াৰ পৰা যাম মই লগৰটো তাতে চ' লগৰটোক লৈ ল'ম কাৰণ অকলে যাই নাই ভাল নালাগে চ' লগত কোনোবা এটা হ'লে অকণমান যাই কিনে ভাল লাগে জেগাবোৰ বা ভিউবোৰ চাই কিনে ভাল লাগে তাক আহি থাকিব দিছোঁ কিবা কৰিছে সি আহি আছে নে নাইবা নাজানো আৰু লাহেকৈ সোমাই দিওঁ তাকতো আহি থাকিব দিছিলে আৰু আহি সি পায়ে গ'ল মেইন ৰোড আহি পালোৱে ল'বা যাবা হ'ব ঘূৰা যেনে গধূলি সময়ত ফুৰিব আহি কিনে মজা লাগে কৈছিলোঁ গাড়ী চলাই থাকিলে বাৰু ঠাণ্ডা ঠাণ্ডা এটা ভাৱ আহি থাকে চ' সেইটো কাৰণে গধূলি সময়ত মজা লাগে সূৰ্যটো এতিয়া ডুবি হৈছে মানে এনেকুৱা সময়ত ওলাব লাগে ঘৰৰ পৰা সঁচা চ' এতিয়া ব'লক লেটছ গ' এইখন হৈছে আপোনাৰ বেহাৰবাৰী ব্ৰিজ এই বৰাগাঁও পাই গ'লোঁ বৰাগাঁৱৰ ব্ৰিজৰ ওপৰত আছোঁ বৰ্তমান দেখিছে আৰু এতিয়া গাড়ী এই চলাব কাৰণ বহুত চলাই আহিলোঁ চাওঁ দুজনে মিলা প্ৰীতি কৰি চলাই যাওঁ তেতিয়া অলপ ইজি হৈ যাব চ' এতিয়া এই চলাব আৰু মই বহি যাম মজা হ'ব হেলমেটটো পিন্ধি লওঁ আৰু ব'লক এতিয়া আৰু যাওঁ লেটছ গ' গাইজ আৰু আহি গ'লোঁ মটৰ ব্লগত চ' গাড়ীখন চলাইছিলে ইয়াৰ পৰা আহি গ'লোঁ মই আৰু এবাৰ মটৰ ব্লগত চ' আহি পালোঁ এতিয়া জালুকবাৰী আৰু এতিয়া জালুকবাৰী প্ৰথমতে ওপৰত উঠিব লাগিব ব্ৰিজৰ ওপৰতে আৰু ওপৰৰে গৈ কিনে এপাক ঘূৰি আহিব লাগিব এপাক ঘূৰি কিনে আৰু তলত যাব লাগিব চ' প্ৰথমতে এতিয়া ডাইৰেক্ট ব্ৰিজৰ ওপৰেদি যাওঁ এইবাৰ ট্ৰেইন আহিছে ট্ৰেইনখন দেখা নাই সেইখন দেখা নাপায় চাগে চ' এতিয়া আহি গ'লোঁ আৰু এইফালে আছে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ দেখিছে সূৰ্যটো কিন্তু মজা মানে মেঘৰ মাজত গায়ব হৈ গৈছে মজা লাগিছে এইখিনিৰ পৰা ভিউ কিন্তু গাইজ জাম ভাঙি আহি পাই গ'লোঁ মালিগাঁও ব্ৰিজৰ ওপৰত চাওক কৈছোঁ ন মালিগাঁও ব্ৰিজখন পূৰা মজা লগাইছে পূৰা আল্টিমেট চ' এতিয়া আমি এইফালৰ পৰা লেফ্ট ছাইডে যাব লাগিব চ' এতিয়া ব'লক ইনষ্টাগ্ৰামৰ ৰিলছ বনোৱা জাগা চাগে এইফালে চাওক ৰিলছ বনাই আছে বেলেগ ৰিলছ বনাই আছে আৰু ইনষ্টাগ্ৰামৰ কাৰণে য'ত ত'ত মানে যি টি সেই মেইন ৰাস্তাৰ মেইন মাজত তাতে ডান্স কৰি আছে এতিয়া যিটো দেখা পাইছোঁ মানে ইনষ্টাগ্ৰামটো বৰবাদ হৈছে আৰু বৰবাদটো অলৰেডি হৈছে এতিয়া ইনষ্টাগ্ৰামটো বেন নহ'লে হ'ল আৰু ইয়াৰ ওচৰতে এটা বোলে লেফ্ট ছাইডে এটা ৰাস্তা গৈছে সেই ৰাস্তাটো এতিয়া চাওঁ কোনফালেৰে গৈছে মই একচুৱেলি মোবাইলত চাইছিলোঁ যে এইখিনি এটা হনুমান মন্দিৰ আছে পুৰণি হনুমান মন্দিৰ চ' সেই মন্দিৰটোত আহিছিলোঁ এতিয়া মই কৈ দিলোঁ বাৰু কাৰণ এতিয়া চাওঁ যিটিকে আগত পাওঁ যেন লাগিছে তাৰ কাৰণে মই আপোনালোকক কৈ দিলোঁ এইফালে এইখন হৈছে কামাখ্যা মন্দিৰৰ ভিউ পইণ্টত যোৱা ৰাস্তাটো এইটো আৰু এইফালে এটা ৰাস্তা গৈছে এই ৰাস্তাটোৰে যাব লাগিব চ' ইণ্ডিকেটাৰ দি ল'লোঁ এতিয়া এইফালেৰে যাওঁ এইফালে এটা ৰাস্তা আছে এইফালেৰে যাব বাৰু এইফালে বাবা হনুমান গেটখন তালা মাৰা আছে সোমাব নোৱাৰিম চাগে য'ত যাব খুজিছিলোঁ তালা মাৰা আছে যাব নোৱাৰি নেকি নাই মানুহ নাই নেকি মন্দিৰত আহিছিলোঁ সেই মন্দিৰৰ গেট তালা মাৰা চাওঁ এতিয়া ইয়াৰ ওপৰৰে যিখিনি যাওঁ মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এই মন্দিৰটোত আহিব পাৰিম বুলি বাট আহিব পৰা নাছিলোঁ এনে অকণমান চাব আহিছিলোঁ যাব নোৱাৰে নেকি আৰু এইফালে মন্দিৰটোতে যাব নোৱাৰে নেকি দাদা মন্দিৰটো কেতিয়া খোলে এইটো হনুমান মন্দিৰটো এতিয়া মন্দিৰটোত মানে এতিয়া যাব নোৱাৰিম
তে অকণমান আগৰ পৰা যাব আহিব নোৱাৰিম চাই কিনে নোৱাৰিম অকণমান দে ব আৰু উপায়তো নাই ভাবিছিলোঁ এইফালেৰে যাব পাৰিম কিন্তু এইফালেও যাব নোৱাৰিলোঁ কিন্তু গেটখন মজা লাগিছিলে গাইজ বহুত আশা কৰি আহিছিলোঁ যে ওপৰত এইফালৰ মন্দিৰটো আছিল মন্দিৰটোৰে এইফালে হনুমান মন্দিৰটোত যাব পাৰিম বুলি কিন্তু সেইফালেৰে যাব নোৱাৰিলোঁ তাৰপিছত ভাবিলোঁ কামাখ্যা মন্দিৰৰ ভিউ পইণ্টটোৱে চাই এইফালেৰে কিন্তু ভিউ পইণ্টটো চাই আহিব নোৱাৰিলোঁ কাৰণ সেইফালে অলৰেডি দেখাই পাইছে গোপৰত কেপচাৰ হৈ গৈছে যে ৰখাই দিলে কৈছে এইফালে কাম চলিছে চ' তাৰ কাৰণে এতিয়া যাব নোৱাৰোঁ চ' এতিয়া তাৰ কাৰণে আহিব লগা হৈ গ'ল এতিয়া অকণমান টাইম ইয়াতে আছোঁ চাওঁ কি কৰোঁ লগ পাই আছে আৰু এইখন গৈছে এইখন যাব পাৰিবনে এইখন গুচি গৈছেচোন আমাকে যাব দিয়া নাই গাইজ ইমান দূৰৰ পৰা আহিছিলোঁ যে কামাখ্যা মন্দিৰৰ ওচৰত যিটোৱে এইফালে মই অলৰেডি দেখিছোঁ এইফালে এটা হনুমান মন্দিৰ আছিলে হনুমান মন্দিৰটো বাৰু তালামাৰ আছে সেইটো বেলেগ কথা কিন্তু এইফালে চাওক আমাক যাব দিয়া নাই আৰু এইফালে যাব দিছে এইফালে যাব দি আছে চ' আৰু এবাৰ ময়ো সুধি চাওঁ কি কয় বচোন দছ ঐ দছ বচোন ৰখি কিনে সুধি কিনে যাম বাৰু এনে বাৰু নোদা কৰি নাযাওঁ সেইটো বেলেগ কথা সেইটো মিছা কথা যাই সুধি কিনে অকণমান ওপৰলৈকে যাই কিনে আছিম দাদা বেছি দূৰত নাযাওঁ অকণমান চাই কিনে আহিম দিয়ক বাকী মানেচোন যাই আছে অঁ আধালৈকে চাই কিনে আহি আছোঁ দিয়ক বেছি দেৰি নকৰোঁ সোনকালে আহিম দিয়ক অকণমান আগলৈকে চাই আহোঁ এতিয়া বেলেগেচোন যায়ে আছে এতিয়া হা আচ্ছা তথাপিও অকণমান চাই আহোঁ দিয়ক কাৰণ আমি বহুত দূৰৰ পৰা আহিছোঁ চাব পাৰিম বুলি মানে বহুত দূৰৰ পৰা আহিছোঁ তথাপিও অকণমান দূৰ চাই কিনে আহোঁ আপোনাৰ 5:40 হৈছে এতিয়া বেছি টাইম নাথাকোঁ দিয়ক এন্ট্ৰি কৰিব দিছে 5 minutes later গাইজ বহুত ৰিকুৱেষ্ট কৰি কিনে আহিলোঁ নকৈছোঁ বহুত ৰিকুৱেষ্ট কৰিব লগা হৈছে এতিয়া যাওঁ বলক চাওঁ ব্ৰহ্মপুত্ৰ পাৰৰ পৰা ওপৰৰ পৰা ভিউ পইণ্টৰ পৰা কি দেখা পাওঁ এইফালে কি আছে সেইফালে কিবা যাব পৰা ৰাস্তা আছে এইফালে সোনকালে আহিব দিছে বেছি দেৰি কৰিব মানা কৰিছে চবলক এনেই ইমান দূৰৰ পৰা আহিছোঁ যদি চাই নাযাওঁ অকণমান বেয়া লাগি যায় ন মনটো মজা লাগিছে কিন্তু ৰাস্তাটো মজা চাওকচোন ওচৰত ব্ৰহ্মপুত্ৰ নৈটো অকণমান আগত ৰখি আছোঁ ৰখি কিনে আপোনালোকক ভালদৰে এটা ভিউ দেখাই আছোঁ চ' মজা কৈছে না এই বেকগ্ৰাউণ্ডত দেখিছেনে গ্লাছত চাওক গ্লাছৰ পৰা মজা আহিছে ভিউ দোষ কেনেকা লাগছে মজা না পুৰা আল্টিমেট কি মজা ঠাণ্ডা লাগিছে কৈছোঁ ন মানে বুজাব নোৱাৰোঁ বহুত ভাল লাগি গৈছে এইখিনি আহি কিনে এইফালে টাউন আজি মই কামাখ্যা মন্দিৰৰ এই ভিউ পইণ্টৰ ৰাস্তাটোত আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ কৈছোঁ ন ভবা নাছিলোঁ যে ইমান ধুনীয়া হ'ব বুলি
মজা গাইছ আহিছিলোঁ কামাখ্যা মন্দিৰৰ ভিউ পইণ্টত যিটো হনুমান মন্দিৰত যাম বুলি ভাবিছিলোঁ সেইটো তালা মাৰা আছে সেইটো যাব নোৱাৰিলোঁ সেইফালে আৰু এইফালে আছে আপোনাৰ ব্ৰিজ বনাই আছে এইফালে কামাখ্যা মন্দিৰ যাব পাৰি কিন্তু এতিয়া আৰু এইফালে নাযাওঁ এতিয়া যাওঁ আগত যাই কিনে অকণমান টাইম ৰখোঁ ৰখাৰ পিছত আপোনালোকক তাৰ পৰা ভালদৰে এটা আল্টিমেট কৰি ভিউ এটা দেখাই লওক ব'লক এতিয়া এইফালে যাওঁ গাইছ সঁচা কৈছিলোঁ কি মজা এটা আল্টিমেট ভিউ চাওক আগফালে নাজাৰা চাওক কি মজা লাগিছে মই এতিয়া গাড়ীখন এইটো কাৰণে চলা নাই যে গাড়ী চলাই থাকিলে দেখা নাপাম সেইকাৰণে পূৰা বহি লৈছোঁ এতিয়া আল্টিমেট ভিউ নাজাৰা চাইছে যদি আৰু এইফালে এটা ৰাস্তা আছে এইফালে ৰাস্তাটো কি ডিজাইন নাজানো আগতে চাওকচোন কৈছোঁ ন গাড়ীখন ইয়াতে ৰখাই দিছোন ইয়াৰ পৰা ভিউটো চাই লওঁ গাড়ীখন ইয়াতে ৰখাই থাকক গাইজ গাড়ীখন তাতে কোনো নাই দেখিছে এইফালে নাই সেইফালে নাই পূৰা আমি দুজনে আছোঁ সেই ৰুমত আৰু ইয়াৰ পৰা চাওক এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীটো কৈছোঁ ন মজা লাগি গৈছে আৰু হনুমান মন্দিৰটোত যাব পাৰিলোঁ হয় ন হনুমান মন্দিৰটোত যাই কিনে আৰু বেছি কৈছোঁ ন বহুত বেছি ভাল লাগে চ' আজি হনুমান মন্দিৰটোত যাব নোৱাৰিলোঁ নেক্সট কেতিয়াবা আহিলে হনুমান মন্দিৰটোত যাম এবাৰ কৰিলোঁ কৈছোঁ নহয় চাওক এনেই এবাৰ ভাবি চাওকচোন এইফালেৰে ৰাস্তা এটা আছে কিনাৰে এইফালেৰে হনুমান মন্দিৰটোত যাব লাগিব ওচৰত আছে ব্ৰহ্মপুত্ৰ নদীটো চ' কেনেকুৱা লাগিলে হয় কৈছোঁ নহয় কেনেকুৱা লাগিলে হয় পূৰা আল্টিমেট ইয়াৰ পৰা যিটো মই ভিউ দেখা পাইছোঁ ন সঁচা কৈছোঁ মানে ক'ব নোৱাৰা ভিউ দেখা পাইছোঁ মাই গড গাইছ আগতে ইয়াতে বহুত মানুহ আহিছিলে কিন্তু অলৰেডি মই দেখাইছোঁ তলত পুলিচে ৰখাই দিছিলে আহিব দিয়া নাছিলে কাৰণ এতিয়া আগৰ ফালে কাম চলি আছে আৰু কিয় বা আহিব দিয়া নাই সেইটো নাজানো কিন্তু আমি বহুত জোৰ জবৰদস্তি ৰিকুৱেষ্ট কৰি কিনে আমি আহিছোঁ আৰু এইফালে এখন দুখন গাড়ী আহি আছে আৰু ভিউটো দেখা পাইছিলে পূৰা মজা আছিলে চাই লওক কৈছোঁ ন সঁচা কৈছোঁ বহুত বেছি ভাল লাগিছে মানে এনেকুৱা ভিউ মই গুৱাহাটীত পোৱা নাছিলোঁ কৈছোঁ ন আল্টিমেট ইমান গাড়ীৰ শব্দও নাই এখন দুখন গাড়ী আহি আছে এইবোৰ ন' টেনশ্যন মজা গাইজ এতিয়া ইয়াৰ পৰা ওলাই দিলোঁ কৈছোঁ ন আহি কিনে ইয়াতে যিটো মজা লাগিছে কৈছোঁ ন পূৰা আল্টিমেট পূৰা ঠাণ্ডা হাল্লা হুল্লা একো নাই পূৰা চাইলেণ্টলি এজন দুজন মানুহ আছে চ' সঁচা কৈছোঁ বহুত ভাল লাগিছে এইবাৰ চাওক মাই গড আল্টিমেট ভিউ আগফালে আছে ব্ৰহ্মপুত্ৰ নদীটো কৈছোঁ ন মানে ক'ব কাৰণে ভাষা নাই আৰু বাছ চাই থাকক চ' গাইছ আজিলৈ ইমান আছিলে চ' টাটা বাই বাই